এটা কথাই ক'ব খুজো যে yes we are aware about our responsibility সন্মুখত 3টা বছৰ আছে and আমি স্ট্ৰিমলাইন কৰিয়ে থৈ যাম স্ট্ৰিমলাইন নকৰাকৈ থৈ নাযাম এইটো আমি ডিটাৰমিনেশন লৈ আছো যে আপোনালোকে দেখিব we are working on আমি চিন্তা কৰি আছো যে কেনেকৈ আমি বেংকৰ লোন আমাৰ NHM ৰ মানুহখিনিক আমি দিব পাৰো আমি কেনেকৈ 7 পে কমিশনৰ পৰ্যায়লৈকে NHM ৰ কৰ্মীখিনিক আমি লৈ যাব পাৰো আৰু আপোনালোকে ভাল খবৰ ডেফিনেটলি পাব and we are working towards that তাত কোনো কথা নাই যে এনেকুৱা কথা নহয় যে আমি কিবা পাহৰি গৈছো আমি কিবা কৰিব খোজা নাই হেতু নহয় এবাৰ আপোনালোকে দেখিছে যে আশা কৰ্মীখিনিক আমি 1000 টকা তেওঁলোকৰ আমি দৰমহা বঢ়াই দিছো আজি we have taken this small step যে আমাৰ মাজৰ পৰা যিসকলে হেৰাই গল তেওঁলোকক আজি আমি মনত পেলাইছো মাহৰ 1 পৰা 3 তাৰিখৰ ভিতৰত দৰমহা দিয়াৰ আজি আমি ব্যৱস্থা কৰিছো so first 3 step has been taken now more second and third agenda hoise je NHM jikhini manuhe kam kori ase there is a 2 type of employee now by working from